যিসকল ছাত্ৰ ছাত্ৰীয়ে স্পেচিয়েল Hslc পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে আজি অত্যন্ত সুখবৰ। আজি দিনৰ 11টা বজাত তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে তেওঁলোকে ৰিজাল্টটো কেনেদৰে চাব মই এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। তোমালোকে ভালদৰে ভিডিঅ'টো চাই লোৱা। প্ৰথমে তোমালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'বা আৰু ইয়াতে সাৰ্চ কৰিবা https দিবা sebaonline.org লিখি এইটো সাৰ্চ কৰি ল'বা। সাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন খোল খাব। এতিয়া ওপৰতে যেটো দিয়া আছে sebaonline.org ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ পিছত এই পেজখন খোল খাব। এইখনতে তোমালোকে ৰিজাল্ট চাব পাৰিবা। ইয়াতে লিখা আছে কুইক লিংকৰ তলত hslc/ahm স্পেচিয়েল এক্সাম 2021 ৰিজাল্ট। ইয়াতে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। ইয়াতে ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব। ইয়াতে তোমালোকৰ ইউজাৰ নেমটো দি ল'বা আৰু লগতে পাছৱৰ্ডটো দি ল'বা আৰু লগে লগে ৰিজাল্টটো চাই ল'ব পাৰিবা। যেতিয়া ঘোষণা কৰিব মানে দিনৰ 11 বজাত ঘোষণা কৰিব, 11 বজাত ৰিজাল্টটো চাই ল'ব পাৰিবা। আৰু ইয়াতে এনেকৈ নাচালে এইটো কেনচেল কৰি ল'বা, বেক আহিবা আৰু ইয়াতে ওপৰতে দিয়া আছে ৰিজাল্ট, ওচৰত লিখা আছে নিউ বুলি, ৰিজাল্টত ক্লিক কৰি দিবা। আৰু ৰিজাল্টত ক্লিক কৰাৰ পিছত ইয়াত 11 বজাৰ লগে ইয়াতে আহি যাব, লাইভ আহি যাব আৰু তোমালোকে ইয়াৰ পৰা চাব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই, জয় অসম।